हाय फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज मैं যাব লৈছো কাৰ্বি আংলং আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। আহক যাত্ৰাটো আৰম্ভ কৰোঁ। বৰ্তমান আমি বৰঘাট বাইপাছ পাই গ'লোহি আৰু এতিয়া বাজিছে আপোনাৰ 7:30 বৰঘাট বাইপাছ পাই গৈছোঁ আমি। আমাৰতো প্লেন আছিলে আপোনাৰ ৰাতিপুৱা 6টা বজাত পোৱাহি, 6টা বজাত ওলোৱাকে, কিন্তু দেৰি হৈ গ'ল। মই কুম্ভকৰ্ণৰ নিচিনা হৈ গ'লোঁ আৰু ভৰাইছোঁ আৰু আগত ভৰাম। ক'ত ষ্টাৰ্ট হৈছে এয়া? অলপ যাব দিছোঁ। বৰ্তমান আহি কঠীয়াতলি চাৰিআলি পাই গ'লোঁ আৰু নাই কমেও আপোনাৰ 30 কিলোমিটাৰ 65 মান হ'ব চাগে মোৰ মতে দেই। মই এতিয়া সঠিক নাজানো কিমান হ'ব পাৰে, আপোনাৰ আৰু 65 মান হ'ব। কঠীয়াতলি চাৰিআলি সোমাই গ'লোঁ আৰু এতিয়া গৈ থাকোঁ। মাছ ধৰিব লাগে চাওঁ আৰু বাইকখন মই ইমান চলাইছোঁ, মোৰ মিটাৰে কাম নকৰা হৈ গৈছে। লাষ্টত মিটাৰে কাম কৰা, মিটাৰে চলাবলগীয়া হৈছে। মিটাৰটোৱে মই চলাব পাৰোঁ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी।
ऐसी जीत अब चाहे जिंदगी है। सजा है हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सके तो रबा है। अब है जो है वो समा है, तुम रह सके। ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। ऐसी जीत छिप छिपाए, ऐसी जीत हम न पाए। ऐसी जिंदगी हम छिप छिपाए, हम न आए 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 हम न आए। ऐसी जीत छिप छिपाए, ऐसी जीत हम न पाए। ऐसी जीत ना छिप छिपाए, ना छिप छिपाए। চালাংটো সোমাই গ'লো। এতিয়া মই গৈছোঁ কাৰ্বি আংলং গৈছোঁ, কাৰ্বি আংলং গৈছোঁ। কাৰ্বি আংলং এনেকুৱা লাগিছে মই শ্বিলঙত বাইক চলাইছোঁ। ইমান ধুনীয়া লাগিছে নহয় ৰাস্তাটো। আৰু ৰাস্তাটো মানে সমান নহয় আপোনাৰ, এনেকুৱা উখোৱা মুখা হৈ আছে। সেইটো মানে অলপ অসুবিধা হৈছে ভিডিঅ' বনোৱাত। ৰাস্তাটো মানে সমান নহয়, উখোৱা মুখা হৈ আছে। চাওক না, পাহাৰ চাওক, গছ গছনি চাওক, কি ধুনীয়া। ইমান ঠাণ্ডা লাগি গৈছে ন, আহোঁতে ইমান ভাল লাগিছে। বতাহ লাগি গৈছে, ৰাতিপুৱা চাইৰেল বতাহ লাগি গৈছে আৰু ভাল লাগি আছে। মই দাদাজনক সুধিছিলোঁ, দাদাজনে কৈছে কি জেগাখিনিৰ নাম হৈছে সংগ্ৰাম। আৰু আহি পাই গ'লোঁ। আৰু চাওক না কি ধুনীয়া ভিউটো, ৱাটাৰফল এনেকৈ পানী পৰি থাকিব, কি ধুনীয়া লাগিছে। ৱাও। আৰু এইটো দেখিছে, এইটো মোৰ ঘৰ নহয় দেই, মিছা কৈছোঁ মই। এইটো ধাবা বনাই আছে বোলে, মই সুধিছিলোঁ ধাবা বনাই আছে। আৰু ইয়াত আহিলে থকা মেলাৰ সুবিধাও হ'ব চাগে দেই, মই সোধা নাই বাৰু। থাকি মেলাৰ সুবিধাও হ'ব, তো অপেনিং কৰিব। আৰু ৰাস্তা চাওক না কি ধুনীয়া ৰাস্তা। মই আজি ইয়াতে থাকিম বুলি ভাবিছোঁ, আজি ইয়াতে থাকি যাম। না কি ধুনীয়া ৰাস্তা, ৱাও। আৰু এইখনে মোৰ যান বাচন্তীখন লৈ আহিছোঁ। এইখন ই ভাবিছে মোক বহুত ধুনীয়া ধুনীয়া জেগা ঘূৰাই ফুৰাই দেই। হা, আৰু কি ঠাণ্ডা পানী কেনেকুৱা? মিনাৰেল ৱাটাৰ পানী খাইছে বোলে। কেনেকুৱা কেনেকুৱা, মজা নে? পানী খাবও পাৰি বোলে। আৰু ন মোৰ এনেকুৱা লাগিছে মই গা ধুই দিম নেকি, মানে ঠাণ্ডা পানী। মানে বৰ্তমানটো ভাবিছোঁ বৰষুণ দিব বুলি, বৰ্তমানলৈকে বৰষুণ নাই দিয়া। ইমান ঠাণ্ডা পানী মই গাটো ধুই দিম নেকি আঁতৰি দিয়া। আৰু এতিয়া